সেইফালে দেখিছে নহয় এইখন কি কয় সেই ঘৰটো মন কৰিছে সেই ঘৰটো এই কিনাৰে দি এনেকৈ আহিলোঁ আৰু সিহঁতবিলাক আহিলে মানে এইফালেদি আৰু আমি য'ত মাছ ধৰিম মানে এইডোখৰ জেগাডোখৰ হৈ গ'ল মানে এয়া আৰু এইপিনে আমাৰ এয়া এইটো কি কয় বাই আছে আৰু এইফালে মানে দাদা নামিয়ে গ'ল এইপিনে পপাও নামি গ'ল এইপিনে ভিনদেউ আৰু এতিয়া আমি মাছ ধৰোঁ চাওঁ কি ক'ত কেনেকৈ ওলাই আপোনালোকক সকলোখিনি দেখাই যাম আৰু আমাৰ ভিডিঅ'টো আপোনালোকে স্কেচ নকৰি শেষলৈকে চাব। তাৰপৰা মাছ মানে আৰম্ভ কৰিছে বাইদেউ চাওঁ চিখৰ পেকেট দেখাই থাকে বায়ে চিখৰ পেকেট এটাও লৈ আহিছে আৰু চাহ সেয়া মানে পিঠাৰ লগত খুৱাইছে। তাৰপৰা এইপিনে তামোল এয়া দেখিছেনে সাঁচৰি মানে লগত লৈ আহিছে এইটো মানে কৰি আছে আৰু মাছ হৈ গ'ল তোমাৰ এইকেইটা আমি মানে বহনিটো কৰিছোঁ আৰু বতৰটো মানে কি হ'ল এইপিনে চাওক এইটো ৰ'দটো ওলাইছে আৰু ইমানেই ঠাণ্ডা পৰিছে মানে মানে কাপোৰ মানে ক'বলৈ জেগা নাইকিয়া বেলেগ লগাবলগীয়া হৈছে আৰু এইপিনে আমাৰ পপা মানে ঠাণ্ডাত ওপৰতে আছে আৰু কি ক'ম আৰু মানে চাই দিছে আৰু মোটামুটি জাল চাল এনেকৈ পপায়ে আনি দিছে আমি মানে সহযোগত মানে ইমানখিনি আগবাঢ়িছে এইপিনে চফা কৰিলোঁ আৰু এনেইতো পোৱা নাযাব না মাছ ফিচাৰীটোতো ক'বলৈ গ'লে প্ৰকাণ্ডই বাৰু এইপিনে এইটো দেখিছে নহয় সীমা সেইটো এটা সীমা আৰু এইপিনে সীমা এইয়া মালিকে এই কি ক'ম আৰু একদম ডাং লৈ ঘূৰি ফুৰিছে আৰু পিতাই এইজন এয়া মানে ঘাঁহনিৰ তলত কি কৰিছে সিহে জানে আৰু মানে গৰু সোমাইছে গৰু খেদা এবাৰ খেদিছে আকৌ আহিছে আৰু এবাৰ খেদিছে আকৌ আহিছে মানে সিমানে পাছৰ পক্ষ মই পৰিৱেশ দেখা যাম ভিডিঅ' আপোনালোকৰ মোবাইলত চাবা ইউটিউবত যাবা আৰু আমাৰ চেনেল এনেও ছাবস্ক্ৰাইব হৈ আছে তাত চাই দিব এই নালাগে নাম চা মোৰ ছাবস্ক্ৰাইব হৈ আছে নহয় ডাইৰেক্ট আহি থাকে আৰু মানে এই এখন দা হৰিডোখৰতো আছে আৰু এতিয়া জালখন মানে বাবলৈ মানে আৰম্ভ কৰিছে কিন্তু মাজতে সেইখিনি জাবৰ আছে মই যে মাছটো সেই জাবৰখিনিতে বৰ্তমান সোমাই যাব নেকি বগাই দা অঁ মই ইমানবিলাক এইবোৰ জাল চাল বোৱাৰ বিষয়লৈও ইমান নাজানো আৰু মাজুলী আহিছোঁ এইবিলাকৰ লগতে অকণমান ফূৰ্তি কৰিছোঁ আৰু আপোনালোককো দেখাইছোঁ চাব ভিডিঅ'টো লাইক কৰিব ভাল পালে আমিও মানে আছোঁহি পথাৰত মানে কি আৰু মানে বহুতখন দূৰ খোজকাঢ়িও আহিলোঁ আৰু মানে এইখন পথাৰ মানে কি বুলি কয় মই ইমান নাজানো বাৰু কিন্তু আহিছোঁ আমি মানে মাছ ধৰিবলৈ মানে দাদা ভিনদেউ আৰু মানে দাদাই কৈ দিছে এইখন মানে হাঁহ চোৱা বিল মানে ইয়াত মানে আগত চাগে পুৰণি দিনত হাঁহ চৰিছিলে হয় নাই বাৰু অঁ মানে এতিয়া আমি ইয়াত আহি উপস্থিত হৈ গ'লি আৰু এইপিনে মানে আপোনালোকক দেখাই দিছোঁ আমি কেমেৰালৈ আহি লৈছোঁ আৰু আমি আমাৰ মতে সেয়াই মাছ মানে এতিয়া কৈছে মাছ নহয় নেপালোঁ কিন্তু কি ক'ম মানে কি হ'ল ইয়াত জাবৰখিনি বেছি আছিলে আৰু জাবৰখিনি বেছি থকা বুলি নহয় মোৰ মতে অন্তত ফিচাৰীটো ডাঙৰ এইফালে দেখিছে নহয় চাহৰ পাকটো এইফালে মানে ফিচাৰীটো ডাঙৰ আছে মাছখিনি হয়তো সেই পাকত থাকি গ'ল এই পাকত বা এই পাকত আৰু এইফালে এইডোখৰত ডাঠ আছিলে আমি ভাবিছিলোঁ দহখনতে মাছটো আছে বুলি কিন্তু দহ মানে এখন নাই কিন্তু এইফালে থাকি গ'ল আৰু ইমানখিনি আমাৰ চফা কৰা আমাৰ আজি সময় নাই বা বতৰ বেয়া মানে এইবোৰ কিবা কিবি ধেৰ আছে সেই খাতিৰে মানে বিশেষ এটা মাছ নাপালোঁ আকৌ আমি ঠিক আছে আজি নাপালোঁ নাই মাছৰ পোকহে আছে বা নাছে কিন্তু কেইটামান পালোঁ আৰু এয়াই হৈ যাব আমাৰ কাৰণে বৰ্তমান এসাঁজ হ'লেই হয় আৰু কি আছে মাহঁত আহিব আৰু অকণমান দেৰি আছে মানে আৰু পিছত আপোনালোকক দেখাই আছোঁ এইটো এইফালে দেখিবলৈ পাইছে একদম মানে চাল তাল মানে কিছুমান নাই বাকৰ নোমখিনি মানে গৰম পানী অলপমান দি লৈ পেলাই মানে চিলাই দিলোঁ আৰু তাৰপিছত এয়া মানে এইফালে জুই মায়ে খুৱাই আছে আৰু মই এইফালে এইটো মানে অলপমান পুৰি দিছোঁ মানে অকণ চফা চিকুণ ভালকৈ কৰি দিছোঁ আৰু সেইফালে সেইটো পুৰিবলৈ আৰম্ভ মানে কৰি দিলে আৰু এইফালে আমাৰ ভিনদেউৱে খৰি লৈ আনিছে এই মানে কালি মানে নিজৰ হাতেৰে ফালি চাই গৈছিলে আৰু মই এইবাৰ তেনেকৈ মানে কি আৰু প্ৰতি বছৰি আহিলে খৰি চৰি অকণ ফালি দিওঁ আৰু কিন্তু মোৰ এইবছৰ অলপ মই মানে খৰি চৰি মই তেনেকৈ এটা কথাটো কি হৈছে মানে এইবাৰ ভিনদেউৱে মোক ফালিবলৈ নাই দিয়া মানে কৈছে কাম বন খুচি ইমান নকৰিবা চলিবা এইকেইদিন মানে আৰামত থাকা আৰু পুৰা ইমানেই আৰু মোৰ কাৰণে এইবাৰ মই এইবাৰ ইমান কাম মানে নাই কৰা দেই গাড়ী সময় আপোনাৰ সকলোখিনি বনোৱা সিজোৱাটো মানে প্ৰায় হৈ গ'ল আৰু তাৰপিছতে দেখিছোঁ নহয় এইপিনে ভিনদেউৱে ভাতৰ আগ খোৱা আৰম্ভ কৰি দিলে আৰু এইপিনে আমাৰ দাদা আৰু এইপিনে আমাৰ এয়া বগাইদা আৰু আপোনাৰ মহিলাসকলে সেইপিনে খাই থকা হৈছে আৰু বনাইছিলে কোনে মই সেইখিনি ভিডিঅ'টো মই ভাতটো খাই লওঁ